নমস্কাৰ, আজি বনোৱা হওক ছাগলী মাংসৰে অমিতা। প্ৰথমে মাংসত জিৰা, ধনিয়া, চিকেন মছলা, নিমখ, হালধি, মিঠাতেল দি সানি লৈছোঁ। কেৰাহী গৰম হ'লত মিঠাতেল দি দিছোঁ আৰু তেল গৰম হ'লত অলপ চেনি, ইলাইচি, তেজপাত দি জিৰাখিনি দি দিছোঁ। মাংস দি দিছোঁ তেলত, তাৰপিছত ধুনীয়াকৈ ভাজি দিব নালাগে। মাংসখিনি ধুনীয়াকৈ ভাজি তাত পিঁয়াজ দি দিম। পিঁয়াজ দি অলপ সময় ভাজিম। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত নহৰু, আদা, জলকীয়া দি আকৌ অলপ সময় ভাজি ল'ম। তাৰপিছতে তাত অমিতা দি দিম।